বন্ধু বান্ধৱীসকল, আজি মই এটা মাছৰ বইল ৰেচিপি বনাব লৈছোঁ। তাৰ কাৰণে মই কবিটো চাৰিফালকৈ কাটিছোঁ, বিলাহী 2টা লৈছোঁ, জলকীয়া 4টা লৈছোঁ, এটা পিঁয়াজ লৈছোঁ, আদা নহৰু লৈছোঁ, অলপ জালুক লৈছোঁ, অলপ খৰিচা লৈছোঁ, মাছ লৈছোঁ আৰু ধনিয়া পাত লৈছোঁ। ৰেচিপিটো একেবাৰে চিম্পুল। ইয়াত মই পানী দিছোঁ আৰু এতিয়া মই কাটি থৈ দিয়া চব্জিখিনি দি দিছোঁ আৰু মাছ, পিঁয়াজ, খৰিচা, মান ধনিয়া পাত আৰু এয়া হৈছে আদা নহৰু আৰু জালুক একেলগে মই দি দিছোঁ। আপোনালোকৰ নিজৰ সোৱাদ অনুযায়ী দিব। এতিয়া কুকাৰৰ ঢাকন বন্ধ কৰি 5টা চিটি মাৰি দিলে মোৰ মাছৰ বইল ৰেচিপি ৰেডি। 5টা চিটি মৰাৰ পাছত বইল মাছৰ ৰেচিপিটো ৰেডি হৈ গ'ল। দেখাত ইমান ধুনীয়া নহ'লেও খাবলৈ বহুত টেষ্ট হৈছে। আপোনালোকে এবাৰ বনাই খাই চাব, বহুত ভাল পাব। যিসকলে এবাৰো এনেকৈ বনাই খোৱা নাই, এবাৰ বনাই খাবচোন।